12 মে ডাঙৰ বৃহস্পতিবাৰ শুভ যোগ মোহিনী একাদশী ভগৱান বিষ্ণুক অৰ্পণ কৰক এই এটা বস্তু অতি শীঘ্ৰে পুত্ৰ সন্তান ধন প্ৰাপ্তি হ'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত আমি জানিম 12 মে যিটো বৃহস্পতিবাৰ, সেই বৃহস্পতিবাৰে যিটো মোহিনী একাদশী, সেই মোহিনী একাদশী হয় আৰু ভগৱান বিষ্ণুক আপোনালোকে যদি এই এটা বস্তু যদি অৰ্পণ কৰে তেন্তে অতি শীঘ্ৰে পুত্ৰ সন্তান প্ৰাপ্ত হ'ব, লগতে ধন প্ৰাপ্ত হ'ব। বন্ধু বান্ধৱীসকল, 12 মে যিটো ডাঙৰ বৃহস্পতিবাৰ, যিটো সৰ্বাসিদ্ধি যোগ বনি আছে, লগতে মোহিনী একাদশী আছে, সেইদিনা আপোনালোকে কি কৰিব পাৰে, বিষ্ণু ভগৱানক আপোনালোকে 5টা ফল, যিকোনো 5টা ফল, লগতে 5টা কল আৰু হালধিৰ যিটো গাঁত, 5টা হালধিৰ গাঁত বনাই, ঠিক আছে, ভগৱান বিষ্ণু অৰ্পণ কৰিব, লগতে কলগছত অৰ্পণ কৰিব। যদি কৰে তেন্তে আপোনালোকৰ যিটো মনৰ ইচ্ছা আছে, সেই ইচ্ছাটো কৈ আপোনালোকে ভগৱানক অৰ্পণ কৰিব। আৰু যদি আপোনালোকে যদি এই উপায়টো কৰে, ঠিক আছে, তেন্তে আপোনালোকৰ যিটো মনৰ আশা অতি শীঘ্ৰে পূৰ্ণ হ'ব, লগতে ধন প্ৰাপ্তি হ'ব, লগতে আপোনালোকৰ পুত্ৰ ধন প্ৰাপ্ত হ'ব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে 12 মে ডাঙৰ বৃহস্পতিবাৰ শুভ যোগ মোহিনী একাদশী। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা এনেকুৱা টপিকত জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব, ঠিক আছে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাৰে ওচৰত থকা নটিফিকেশ্যন বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি নটিফিকেশ্যন বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব। ধন্যবাদ।